নমস্কাৰ পুনৰবাৰ আপোনালোকলৈ আন এটি নতুন ভিডিঅ'লৈ প্ৰস্তুত কৰি আনিছোঁ। আপোনালোক নিশ্চয় থাম্বনেইলটো চাই গম পাইছে আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু কি হ'ব। গতিকে পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ বলকচোন। আজিৰ বিষয়বস্তু হৈছে বৃহস্পতি। বৃহস্পতিয়ে আমাৰ জীৱনত কি কি দিয়ে, কেনেকৈ যি বিচাৰে সকলো পাব পাৰে, এটা ভাবিব নোৱাৰা বিষয় আজি এই ভিডিঅ'টোত প্ৰস্তুত কৰা হৈছে। বৃহস্পতি হৈছে আমাৰ সৌৰজগতৰ এটা গ্ৰহৰ নাম। কিন্তু কথাটো হৈছে বৃহস্পতি নামটো হওক বা গ্ৰহটোৱে হওক বা বাৰটোৱে হওক, এইটো আমাৰ বেদৰ পৰা আহিছে, অৰ্থাৎ গুৰু হৈছে আমাৰ বৃহস্পতি। বৃহস্পতিয়ে হৈছে এজন ডাঙৰ ঋষি। বৈদিক যুগত যিকেইজন ঋষিয়ে আমাৰ সমাজ কল্যাণৰ কাৰণে অত্যন্ত কাম কৰি আহিছে আৰু তাৰ ভিতৰত এজন হৈছে দেৱগুৰু বৃহস্পতি। বৃহস্পতিক দেৱগুৰু বুলি কোৱা হয়। ইয়াৰ কথাটো হৈছে যে পূৰ্বতে আপোনালোকে জানে যে আখ্যাতৰ মতে দেৱতা আৰু অসুৰ বসবাস কৰে। প্ৰকৃততে অসুৰ আৰু দেৱতাৰ কনচেপ্টটো হ'ল পজিটিভ এণ্ড নিগেটিভ, অৰ্থাৎ ধৰ্ম আৰু অধৰ্ম। আমাৰ জীৱনটো সেই একেটাই কথা থাকে। আপুনি জীৱনত ওপৰলৈ উঠিবলৈ হ'লে নিগেটিভখিনি আঁতৰাব লাগিব আৰু পজিটিভখিনিৰ লগত ল'বই লাগিব। কথাটো ঠিক তেনেকুৱাই ধৰণৰ। অসুৰসকলে যিদৰে এজন গুৰু আছিল, ঠিক তেনেদৰে দেৱতাসকলৰো এজন গুৰু আছিল। সেই গুৰুজনেই হৈছে দেৱগুৰু বৃহস্পতি। আমাৰ বাৰকেইটাৰ ভিতৰত বৃহস্পতি বাৰটোৱে এই দেৱগুৰুৰ নামত নামকৰণ কৰা হৈছে। বৃহস্পতি আপোনাৰ জীৱনত সকলোখিনি দিব পাৰে। এইকেইটা কথা খালি জানি লওক। প্ৰথমে হৈছে বৃহস্পতি হৈছে দেৱগুৰু। দ্বিতীয়তে বৃহস্পতিয়ে আমাক বা মোক জীৱনত কি কি দিব পাৰে পথটো প্ৰদৰ্শন কৰে। যেনে টিচাৰে কামটো হৈছে ষ্টুডেণ্টক, যদি ষ্টুডেণ্টে বিপথে যায়, সৎপথত অনোৱাটো। ঠিক সেইদৰে দেৱতাসকলতো সৎপথ দেখুৱাইছিল বৃহস্পতি গুৰুই। বৃহস্পতিৰ কৃপাত প্ৰথম আমাৰ বুদ্ধি বিকশিত হয়, জ্ঞান হয়। জ্ঞান, বিদ্যা, বুদ্ধি এই তিনিটা বস্তু সম্পূৰ্ণ বৃহস্পতিৰ হাতত আছে। প্ৰত্যেকে মনত ৰখাটো উচিত যে আমাৰ বিবেক বুলি যি কোৱা হয়, অৰ্থাৎ যাক বেয়া বিচাৰ কৰা শক্তিটো আপোনাৰ বৃহস্পতিয়ে দিব। গতিকে দেখিব যি মানুহৰ বৃহস্পতি দুৰ্বল, তেওঁলোকৰ বিচাৰ বিবেক ক্ষমতাও খুব দুৰ্বল হয়। আৰু যাৰ বৃহস্পতি ভাল, তেওঁলোকৰ বিচাৰ বিবেক ক্ষমতাটো অত্যন্ততকৈ সকলোতকৈ বহুত বেছি হয়। মানুহৰ জীৱনত জ্ঞানটো সকলোতকৈ ইম্পৰ্টেণ্ট। টকা পইচা নহয়, কিয়নো জ্ঞান হ'লেহে টকা পইচা অৰ্জন কৰিব পাৰিব। ৩ নম্বৰতে হৈছে জীৱনত আগবাঢ়ি যাবলৈ হ'লে আপোনাক বৃহস্পতি লাগিবই। বিপথে পৰিচালিত হোৱাৰ পৰা নিজক উদ্ধাৰ কৰিবলৈ বৃহস্পতিৰ আশীৰ্বাদ আপোনালোকক বহুতো বেছি দৰকাৰ বা প্ৰয়োজন হ'ব। ৪ নম্বৰতে হৈছে আপোনাৰ জীৱনত এজন গুৰুৰ প্ৰয়োজন হয়। এনেকুৱা নহয় যে গুৰুজন আপোনাতকৈ ডাঙৰ হ'ব লাগিব, হয়তো সৰু হ'ব পাৰে, কিন্তু আমাৰ প্ৰত্যেকৰে জীৱনত এজন গুৰুৰ অত্যন্ত প্ৰয়োজন, যিয়ে আপোনাক সৎপথ দেখুৱাব পাৰে, বিপথে পৰিচালিত হোৱাৰ পৰা আপোনাক বচাই আনিব পাৰে বা বাধা দিব পাৰে, সৎপথ দেখুৱাব পাৰে। এটা কথা সদায় জানিব, আপোনালোকৰ বা মোৰ জীৱনত এজন গুৰু থকাটো খুবেই প্ৰয়োজন, যি গুৰুক আমি অন্তৰৰ পৰা ভাৱ ভক্তি শ্ৰদ্ধা কৰোঁ। ৫ নম্বৰতে হৈছে গুৰুক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক। আপোনাৰ দুৰ্বল বৃহস্পতি নিজে নিজে ভাল হৈ যাব। গুৰুক সন্তুষ্ট কৰিবলৈ হ'লে আপোনালোকে ত্যাগ কৰিব লাগিবই। এইটো সদায় মনত ৰাখিব, কিয়নো অকল বৃহস্পতি বাৰটোৱে মানিলেই গুৰুক সন্তুষ্ট কৰা নহয়। সেইটোতো বাৰু ইয়াৰ ভিতৰত এটা হয়েই, কিন্তু তাতকৈ ডাঙৰ কথা, আমি এজন ফিজিকেল মানুহক গুৰু মানিছোঁ নে নাই, তেওঁক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নে নাই। কাৰণ গুৰুক উচিত সন্মান দিলেহে আপোনাৰ বৃহস্পতি ষ্ট্ৰং হ'ব পাৰে। এই কথা প্ৰত্যেকেই মনত ৰখাটো উচিত। ৬ নম্বৰতে হৈছে যদিহে আপোনালোকে বৃহস্পতি ষ্ট্ৰং কৰিব বিচাৰে, তেন্তে সেই দিনটোত পাৰিলে নিৰামিষ ভোজন গ্ৰহণ কৰক। আৰু যদি পাৰে বৃহস্পতিবাৰে বুনিয়া লাড্ডু বিতৰণ কৰিব পাৰে মানুহৰ মাজত। আৰু যাৰ দুৰ্বল বৃহস্পতি, তেওঁলোকে গুৰু সেৱা কৰাটো আৰম্ভ কৰক। দ্বিতীয়তে হৈছে কলগছ পূজা কৰা আৰম্ভ কৰক। কাৰণ কলগছত পানী দিয়ক, হালধি লগাওক, কিয়নো কলগছজোপাই বৃহস্পতি গ্ৰহক প্ৰতিনিধিত্ব কৰে। তাৰপিছত হৈছে বিষ্ণু ভগৱানকো পূজা কৰক, কাৰণ বিষ্ণু ভগৱানক পূজা কৰিলেও আপোনালোকৰ বৃহস্পতিৰ গ্ৰহ ষ্ট্ৰং হ'ব।
আৰু যিমান পাৰে আকৌ এবাৰ কৈছোঁ শেষত যিমান পাৰে গুৰু সেৱা বা শুশ্ৰূষা কৰাটো আৰম্ভ কৰক। এইকেইটা কাম কৰিলে যাৰ বৃহস্পতি গ্ৰহ দুৰ্বল আছে তেওঁলোকৰ বৃহস্পতি গ্ৰহ ষ্ট্ৰং কৰাত বহুতো সহায় কৰিব। গতিকে আজি এয়াই আছিলে আমাৰ ভিডিঅ'টোৰ যিখিনি আমি প্ৰস্তুত কৰি আনিছিলোঁ সেই বিষয়বস্তু। যদিহে মোৰ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে বা কিছু সংখ্যক হ'লেও উপকৃত হৈছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যি ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ সেইটো আপোনালোকে শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ লগত আন কেইজন লোকেও এই ভিডিঅ'টোৰ পৰা কিছু সংখ্যক হ'লেও উপকৃত হয়। পুনৰবাৰ মই আপোনালোকৰ মাজলৈ এনেধৰণৰ ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।